আমাৰ যিবিলাক বন্ধু বাহিৰত গৈ যিবিলাকে কষ্ট কৰি পইচা উপাৰ্জন কৰাৰ পিছতো তেওঁলোকে প্ৰাণো তেওঁলোকৰ বলিদান দিবলগীয়া হয়। কেতিয়াবা দুখ লাগে। গতিকে চবেই যদি এই ধৰণৰ খেতি কৰাৰ যিবিলাকে হেৰি কৰে, গতিকে তেওঁলোকক যথেষ্ট লাভান্বিত হ'ব পাৰে এই খেতি কৰি। গতিকে মই তেওঁলোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই ধৰণৰ খেতি কৰক। কম সময়ত বেছি উপাৰ্জনৰ খেতি হয় এইটো ড্ৰেগন। ময়ো বাহিৰত গৈছিলোঁ এসময়ত। তাত গৈ কেনে ধৰণৰ কাম কৰিব লাগে মই চব জানো। গতিকে সেইটো জানি বুজি মই এতিয়া বৰ্তমান এই ধৰণৰ খেতি কৰি সন্তুষ্ট। আৰু কিমান বিঘাত কৰিছিল? মই ইয়াত মেক্সিমাম মোৰ 1 বিঘা আছে ইয়াত। গতিকে মোৰ ভৱিষ্যতে এক্সটেনশ্যন হ'ব। হয়, পৰিকল্পনা মোৰ 3 বিঘাত কৰাৰ এইবছৰ। পুলি ক'ৰ পৰা আনিছিল আপুনি? পুলি মই ওদালগুৰিৰ পৰা আনিছোঁ, এজন বড়ো মানুহৰ পৰা। তেওঁ মোক যথেষ্ট সহায় কৰিছে, ট্ৰেইনিঙো দিলে। 2-3 দিন তাতে বহি মই এই বিষয়ত জ্ঞান আহৰণ কৰি খেতি প্লান কৰিছোঁ। এটা পুলিৰ পৰা বা গছৰ পৰা কিমান মান ওলাই দিলে? ধৰক আপোনাৰ এটা পোষ্টত আপোনাৰ 4টা গছ লগাব লাগে। এটা পোষ্টত মই জনামতে আপোনাৰ 15 কেজিৰ পৰা 30 কেজিলৈকে হয়। কিন্তু ইমান ফল নালাগে আমাক। এটা পোষ্টত 10 কেজি ফল হ'লেও যথেষ্ট। বাকী আমাৰ কম ফল হ'লে ফলৰ চাইজটো বাঢ়ে, বেছি ফল লাগিলে কি হয় ফলৰ চাইজটো কমে, কিন্তু চুইটনেছটো সমানে আহে। গতিকে মোৰ ইয়াত এনেই মই শুনামতে ভেৰাইটিটো বহুত 50-60টা ভেৰাইটি আছে। কিন্তু তাৰে ভিতৰত মোৰ যিটো ইয়াত মই আনিছোঁ কাটিং, সেইটো হয় চি ভেৰাইটি। আজি যিটো ভেৰাইটিৰ আজি মাৰ্কেটত ডিমাণ্ড আছে। গতিকে সোনকালে বিক্ৰীও হয় আৰু বেপাৰীবিলাকে এই ভেৰাইটিয়ে বেছি বিচাৰে। ড্ৰেগন ফ্ৰুটৰ বাদে আপুনি বেলেগ খেতিও কৰিছে নেকি? হয়, ড্ৰেগন ফ্ৰুটৰ বাহিৰে মোৰ জাৰ্চি আছে। মই ডেইৰী ফাৰ্মাৰো হয় এজন, আৰু মই মিলেটছ এইবিলাক খেতি কৰিছোঁ। আৰু মোৰ ঘাঁহ খেতিও আছে, আৰু মই এইবিলাক গম ধান ধান এইবিলাক কৰোঁ। আৰু আপুনি কিবা সাৰ বা তেনেকুৱা জাতীয় সম্পূৰ্ণ জৈৱিক? নহয়, এইটো সম্পূৰ্ণ জৈৱিক। ইয়াত আপোনাৰ ইউৰিয়াটো নীল, আপোনাৰ ইয়াত কাউ ডাং দিব লাগে, যথেষ্ট ইয়াত গোবৰ আছে গৰুৰ, আৰু ভাৰ্মি কম্পোজ মই নিজে প্ৰস্তুত কৰোঁ। ভাৰ্মি কম্পোজ আছে ইয়াত। আৰু আপোনাৰ কেমিকেল ইয়াত কোনো ধৰণৰ কেমিকেল নাই। কেতিয়াবা পৰুৱাই অলপ দিগদাৰ দিয়ে। পৰুৱাৰ কাৰণে আমি জৈৱিক যিবিলাক পেষ্টিচাইড সেইবিলাক আমি ইউজ কৰোঁ। ঠিক আছে।